জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে। চকুৰ পানীত অকল পানী নাথাকে, তাত থাকে কাৰোবাৰ ভাঙি যোৱা সপোন। আৰোগ্য মানুহৰ যোগ্য কৰি তোলাটো অসম্ভৱ, কিন্তু বিশ্বাসঘাতক মানুহক বিশ্বাসৰ যোগ্য কৰি তোলাটো সঁচাকৈ অসম্ভৱ। নিজকে মানুহৰ পৰা অলপ সময় আঁতৰাই চোৱা, তুমি মানুহৰ বিষয়ে বহুত কথা জানিব পাৰিবা। ঘৰখনৰ দায়িত্ব নিজে মূৰ পাতি ল'বলগীয়া হ'লে বুজা যায় নিজৰ প্ৰয়োজন আৰু সময়বোৰতকৈ ঘৰখন প্ৰয়োজনবোৰ কিমান বেছি গুৰুত্বপূৰ্ণ।